হাই ফ্ৰেণ্ডছ, মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আমিও বৰ্তমান ভালে আছোঁ। আজিৰ ভিডিঅ' এটা আৰম্ভ কৰিছোঁ মই দুধনৈৰ পৰা। মই দুধনৈ কলেজত মোৰ কামখিনি কৰি ল'লোঁ আৰু লগত আনিছোঁ আজি ধনুক আজি কাণখন ফুটাই দিম বুলি ভাবিছোঁ, যিহেতু এতিয়া ডাঙৰ হৈ আছে আৰু কাণখন অলপ ডাঠ হৈ আহি আছে। গতিকে বেছি ডাঙৰ হ'লে তাৰ কাণ ফুলি পিন্ধাতে অসুবিধা হ'ব পাৰে, সেইকাৰণে আজি লৈ আহিছোঁ। আহকচোন আজি কাণ ফুলিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কি দেখুৱা আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিলে গোটেইখিনি গম পাই যাব। এতিয়া ক'ত যাম? কাণ ফুটাব যাম। তোমাৰ ভয় লাগি আছে নেকি? কাণ ফুটাব ভয় লাগে নাই? আৰু এয়া হৈছে দুধনৈৰ কুইন বিউটি পাৰ্লাৰ। এইখন হৈছে দুধনৈ ডামৰা ৰোডত আৰু এইখনতে ভাবিছোঁ ধনুক কাণখন বিন্ধাই দিম, যিহেতু 1-2 ছেকেণ্ডতে কাণ বিন্ধোৱা হৈ যায়। আগৰ প্ৰচেছবিলাক বেলেগ আছিল, সূতাৰে কাণ বেজিৰে বিন্ধাইছিলে। এতিয়া আৰু তেনেকুৱা প্ৰচেছ নাই। আৰু ধনুৱে আজি পূৰা মান্তি হৈছে কাৰণে তাই আগে গৈ আছে। Good girl. Dunia হৈ গৈছে। Wow, কাণ ফুলি গৈছে। আৰু আমাৰ ধনুৰ কাণ ফুলোৱা হৈ গ'ল। কাণ ফুলি চাওঁ। কাণ ফুলি বিষাইছে নেকি? অলপ না বেছি? কাণখন মোটা এতিয়া বহুত বিষাইছে না অলপ বিষাইছে? অলপ ভাল লাগছে না নাই? ৱাও, কাণ ফুলি আহিছে। আৰু ইফালে চাওঁ ৱাও, দুইফালে কাণ ফুলি পিন্ধা কাণ ফুটা হৈ গ'ল। এতিয়া মানে অলপ মেডিচিন খাব দিছে, এটা হোমিঅ' মেডিচিন। সেইটো খালে 2-3 দিন পিছত মানে শুকাই যাব বুলি কৈছে। তেতিয়াহ'লে আজি বিবাহ উপনয়ন আদিৰ নিচিনাকৈ কৰ্ণবেধৰো শুভ দিন থাকে। যিহেতু পাৰ্লাৰতে কাণখন বিন্ধাই আহিলোঁ, সেইকাৰণে তাতে এইখিনি নিয়ম কৰা হোৱা নাছিলে কাৰণে আজি 3 দিন পিছত যিহেতু তাইক সোণৰ কাণফুলি এযোৰ পিন্ধাই দিম, সেইকাৰণে আজি ভাগৱত পাতিৰে কৰ্ণবেধৰ নিয়মখিনি পালন কৰিবলৈ চেষ্টা কৰিছোঁ। আনফালে আমি খানাৰ যোগাৰ কৰি আছোঁ, মানে লুচি, বুটৰ দাইল, এনেকুৱা ধৰণৰ কিবাকিবি আৰু সহজতে কৰিব পৰা ব্যৱস্থা কৰি আছোঁ আৰু বাইদেৱে লুচি ভাজি আছে। আৰু আমাৰ ধুনুৱে পূৰা কি আছে লুচি ভাজি গোটেইখিনিয়ে কৰিব এনেকুৱা হৈছে। মই কামত ব্যস্ত থকাৰ কাৰণে মিষ্টাৰকে ভিডিঅ'খিনি কৰিব দিছিলোঁ, সেইকাৰণে মোৰ পৰা আৰম্ভ কৰিছে ভিডিঅ'খিনি। কাৰ ঘৰত এনেকুৱা ধৰণে ল'ৰা ছোৱালীবিলাকে সহায়কাৰী হিচাপে আছে আপোনালোকে গম নাপায়নে? কিমানটা যে মানে আটাৰ লাড়ু শেষ কৰি পেলালে সেইটো তাইহে জানে। এইফালে বনাই আছে, কাপ বনাইছে, কি বিভিন্ন ধৰণৰ নক'ব আৰু এইবিলাক কথা। আপোনালোকৰ লগত যদি ল'ৰা ছোৱালী আছে নিশ্চয় গম পাইছে কেনেকুৱা ধৰণৰ, উপায় নাই আৰু। ভাগৱত পাঠ শেষ হোৱাৰ পিছত মই ইয়াতে প্ৰসাদ দিছিলোঁ আৰু এই শৰাইখন মই এতিয়া ভাঙিব আহিছোঁ। আৰু এইটো হৈছে আমাৰ নতুনকৈ সজা নামঘৰটো। আৰু বাকী শৰাই যিহেতু ময়ে পাতিছোঁ, ময়ে ভাঙিলোঁ। আৰু বাকী ওচৰৰ খুৰীহঁতে আহিছে, মাহঁতে আহিছে, তেওঁলোকে বাৰাণ্ডাতে পৰে বোলে সকলোৱে শুনাকৈ, সেইকাৰণে খুৰা এজন আমাৰ সৰু খুৰা তেওঁ পঢ়ি আছে। আৰু এইবাৰ আমাৰ ধনুক কাণফুলি পিন্ধাবৰ কাৰণে আমাৰ সৰু মাহঁতক দিছোঁ। এতিয়া মানে মোৰ ওচৰত নাযায়, মানে আইতাকক মানে কি কৰে আৰু অলপ দিম বুলি কৈছে। এতিয়া কি হয় চাওকচোন, কষ্ট পাব যিহেতু মানে অলপ কেঁচাই আছেতো, ভালকৈ শুকোৱা নাই ঠাইখিনি। দিছে পাপাৰ ফালে লাগি দিলি হ'ল মা দিব হা সুমে দে বুঢ়িয়া হৈছে দে কিবা দিব লাগিব, এই চিন্তা কটাই দি পাকাই দিব। এটা কথা হ'ল নহয়, পিছে
এইফালে কাণফুলি পিন্ধালোঁ যে তাই বাৰ্থডে নিচিনা লাগিলে এতিয়া লগা হ'ল কেক এতিয়াতো সেনেকুৱা ৰেডিমেড কেক নাই সেইকাৰণে বজাৰৰ পৰা কিনি আনি দিছে তেনেকৈ ৰাউণ্ড কৰি পেলাই কেইপিচমান আনি আৰু এতিয়া সেই টুকুৰা কাটি পেলাই মাকক দেউতাকক খুৱাব আৰু উপায় নাই মানে চব বস্তুতে এতিয়া মানে কেকটো দৰকাৰে মানে বাৰ্থডে নিচিনা হৈছে মম চম জ্বলাই দিছে আৰু উপায় নাই কি কৰিম ইফালে কেকটো কাটি খালে নহ'ব নহয় আৰু গালত লগাবলৈ আছে এইটো মই আঁতৰি গৈছিলোঁ এতিয়া মানে সেইখিনিও তাই এতিয়া জানে মানে ভিডিঅ'ত কেনেকৈ ধৰণে কি কৰিব লাগে এতিয়া গালত লগাবৰ কাৰণে গাল ঢাল পাতি দিছে এতিয়া মোকো আৰু লগাই দিব এনেকুৱা হৈছে মই লুচি খাইছোঁ হা লুচি লুচি খাইছে ঠিকে আছে না ভাল লাগছে নে নাই ভাল লাগছে নে নাই ভাল লাগছে আৰু কেক খাই কেনে লাগছে তাক খাওঁ ভাল লাগছে ভালে লাগছে না দে চাং চাং